সকল মই যে আপোনালোকক ইউটিউব চেনেল ভেৰিফাই কেনেকৈ কৰে সেইটো বিষয়ে আলোচনা কৰিম। গতিকে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। চলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আপোনালোকে ক্ৰম ব্ৰাউজাৰত ইউটিউবটো অ'পেন কৰি ল'ব। ইউটিউব অ'পেন কৰি লোৱাৰ পিছত নেটটো অন কৰিলোঁ। ইউটিউবটো অ'পেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰত। তাৰপিছত আপোনালোকে ডেস্কটপ চাইট কৰি ল'ব। ইয়াত যাই মোৰ ডেস্কটপ চাইট হৈ আছে। এতিয়া আপোনালোকে মাই প্ৰফাইল মানে লগত যাব। লগত গ'লেও আপোনালোকক অলপ জুম কৰি দেখাই দিওঁ। আপোনালোকৰ যিটো লগো আছে এই লগটোৰ ওপৰত যাব, ক্লিক কৰিব। ইয়াৰ তলত লিখা আছে ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত লেখা আহিছে চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ, তাত ক্লিক কৰিব। এনেকৈ আহিব। এনেকৈ মানে মোৰ চেনেলটো ভেৰিফাইড হৈছে, সেইকাৰণে ভেৰিফাইড বুলি আহিব। আপোনালোকৰ যদি ভেৰিফাই কৰা নাই তেতিয়াহ'লে মই দেখুৱাই দিওঁ আপোনালোকক কেনেকৈ আহিব। তো আপোনালোকৰ এনেকৈ আহিব। তাত যে আপোনাৰ ভেৰিফাইটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ফোন নম্বৰটো খুজিব। ফোন নম্বৰটো দিয়াৰ পিছত এটা OTP, তাৰপিছত OTPটো আপোনালোকে তাত ছাবমিট কৰি দিব। তেতিয়া ভেৰিফাইড বুলি লিখা আহি যাব। এনেকৈ ইউটিউব চেনেল ভেৰিফাইড কৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়ক। চ' ধন্যবাদ বন্ধুসকল।